হেল্ল' এভৰিৱান, আজি হৈছে 1 এপ্ৰিল আৰু আজি আমাৰ কলেজলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব আৰু সেয়ে কলেজলৈ যাবলৈ বাবে ৰেডি হৈছোঁ আৰু কলেজত কি হয়, কি অনুষ্ঠান আছে সকলোখিনি দেখুৱাই থাকিম, চাই থাকিব। আৰু ময়ো কলেজ গৈ পালোগৈ, এয়া অডিটৰিয়ামত বহিলোঁ। ইয়াতে অনুষ্ঠান যিহেতু হ'ব, কলেজৰ সকলো ছাত্ৰ ছাত্ৰী অডিটৰিয়ামত শৃংখলাবদ্ধভাৱে বহি আছে, কিয়নো অলপ পিছতেই CM ছাৰ আহি পাবহি। আৰু CM ছাৰো আহি পালেহি আৰু আমিও ধুনীয়াকৈ ফটো উঠিবৰ কাৰণে ৰৈ আছোঁ, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰৰ পৰা পাইছোঁ। খুব বেছি ভাল লাগিছে মনটো আৰু ধুনীয়াকৈ ফটো উঠিলোঁ। তাৰপিছতেই অনুষ্ঠান আৰম্ভ হ'ল। এয়া জাতীয় সংগীতৰে প্ৰথম অনুষ্ঠানটো আৰম্ভণি কৰিলে, তাৰপিছত তেখেতক সম্বৰ্ধনা জনালে। এনেদৰেই ক্ৰমান্বয়ে অনুষ্ঠানসমূহ আৰম্ভ হ'ল আৰু তাৰ পাছতেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিলে। আমিও ধুনীয়াকৈ শুনিলোঁ। আজিৰ দিনটো এনেকৈ পাৰ হ'ল।